হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি বছৰৰ শেষৰটো দিন, ৰাতিলৈ সৰুকৈ খানা এটা খাম বুলি ভাবিছোঁ। গতিকে মাংস অকণ ল'বলৈ আহিলোঁ। জুই হালি দুখৰ অকণমান জাকত জিলিকা কৰি সজাই তুলিলোঁ। ভিডিঅ'টো গতিকে শেষলৈকে চাই থাকিব। গাইজ, এয়া গাহৰি আপোনালোকেতো লাইফত দেখিয়ে পোৱা নাই। গাহৰি খৰিকা দিবলৈ খৰিকা চাচি আছে। নাচে ইন্দ্ৰধনুৰ মতে। সকলোৱে মিলি এনেকৈ আমি নতুন বছৰক আদৰণি জনালোঁ। সকলোৰে দিনবোৰ ভালে থাকক, সুখৰ হওক, তাকে আশা কৰিলোঁ। নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ সৰু ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ।